हेलो फ्रेंड्स मैं नतुन एटा भिडिओ लै आपनालोक सकलोके स्वागतम जनालो। कि खबर आपनालोकर निश्चय भाले मोरो भाले। जेहेतु मैं एटा बजार जाब ओलाइছো बजाৰৰ পৰা বস্তু কেইটামান কিনিবলগীয়া আছে। বাৰ্থডে আছে जेहेतु गिफ्ट দুটামান কিনিব আছে এইকেইটা কিনি আনোগে। যদি আপোনালোকৰ ভিডিওটো চাই ভাল লাগে তেনেহলে প্লিজ লাইক কৰিব কমেন্ট কৰিব আৰু মোৰ ভিডিওবোৰ চাই যদি আপোনালোকৰ ভাল লাগে তেনেহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। বলক তেতিয়াহলে মই মোৰ ভিডিওটো আৰম্ভ কৰোঁ। এতিয়া বজাৰলৈ আহিছোঁ। বজাৰত ল'ৰাটোলৈ কাপোৰ এযোৰ কিনিম বুলি ভাবিছোঁ। কাঁহী আৰু গিলাচ এটা কিনিলোঁ মই সেইখিনি আগতে বজাৰ কৰিলোঁ। এতিয়া কাপোৰ এযোৰ ল'ম বুলি ভাবিছোঁ যিহেতু এয়া দীপিকাতে ল'ম কাপোৰ এযোৰ। এতিয়া বজাৰ কৰি লৈ আহিলোঁ। এয়া কাঁহী বাতিযোৰ পেকিং কৰি আনিলোঁ আৰু কাপোৰ এযোৰো কিনিলোঁ দীপিকাত কিনিলোঁ। এতিয়া এয়া মোৰ ফুলখিনি চব কিমান ধুনীয়াকৈ ফুলিছে। ফুলখিনি ইমান ভালকে ফুলা নাই, আগতে বহুত ধুনীয়াকৈ ফুলিছিলে। এতিয়া ফুলখিনি জানো কি হ'ল। এয়া আৰু এজোপা ফুল এইজোপা ইমান ধুনীয়াকৈ ফুলিছে। ফুলখিনি ফুলিলে বহুত ভাল লাগে মোৰ। তাৰপিছত এয়া বজাৰৰ পৰা আনিলোঁ খাবলৈ কিবা কিবি চিৰা আকৌ নিমকি এনেকৈ আৰু ঘৰৰ অকণমান পাচলিও বজাৰ কৰিলোঁ। ফুলকবি এনেকৈ কিবা কিবি আনিলোঁ। তাৰপিছত কাপোৰযোৰ এইযোৰ আপোনালোকক দেখাইছোঁ এতিয়া। এয়া কাপোৰ এযোৰ আনিছিলোঁ, গৰম কাপোৰ হয়, দীপিকাতে লৈছোঁ। এয়া কাপোৰযোৰ এইযোৰ কাপোৰ যিহেতু এওঁৰ ভাগিনীয়েকৰ ল'ৰা হয়, সৰু ল'ৰা, এবছৰ হৈছে, বাৰ্থডে হয়, প্ৰথম বাৰ্থডে, সেইকাৰণে কাপোৰ এযোৰো আনিলোঁ দিবলৈ। এয়া কাঁহী বাতিযোৰ পেকিং কৰি ল'লোঁ। এয়া মই আগতে ফটো মাৰি থৈছিলোঁ। কাঁহী আৰু গিলাচ এটা দিছোঁ। এয়া মোৰ কাৰণে কেইটামান বস্তু আনিছিলোঁ। এয়া ৰিমভাৰ এটা, তাৰপিছত বড় প্লাছ সৰু এটা আনিলোঁ, আকৌ ৰিবন এডাল, নখপালিচ এনেকৈ কিবা কিবি আনিলোঁ আৰু। আপোনালোকৰ ভিডিওটো চাই কেনেকুৱা লাগিছে জনাব। যদি ভাল লাগিছে লাইক এটা কৰি দিব। এতিয়া এয়া দিনৰ সাজৰ কাৰণে ভাত বনাই আছোঁ। আহিলোঁ যেতিয়া ভাতটো বনাব লাগিব। এয়া মই এতিয়া ভাত কুন্দুলি ভাজি বনাইছিলোঁ, আকৌ এয়া দাইল বনালোঁ, আকৌ কণী বিলাহী দি এনেকৈ ভাজি বনাইছোঁ। দুপৰীয়া ভাত সাজ খাবলৈ হৈ গ'ল এতিয়া। যদি ভিডিওটো চাই ভাল লাগিছে তেনেহ'লে প্লিজ কমেণ্ট কৰিব আৰু মোৰ ভিডিও চাই যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। ভিডিওটো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আকৌ এটা নতুন ভিডিওৰ সৈতে লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।